ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ খবৰ নিশ্চয় সকলোৰে ভাল মোৰো বৰ্তমান ভাল আৰু আজি 10টা নহয় 10:30 মান হৈছে আৰু 10:30 মানৰ পৰা মই ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু আজি কাম আছে আৰু আজি এটা নকৰিবলগীয়া কামত লাগিব সেইটো কাৰণে ৰাতিপুৱা উঠি কৰি মানে কাম বন কৰি মেলি মানে আজৰি হৈ সেইটো কামত লাগিবৰ কাৰণে সাজু হৈ লৈছোঁ আৰু কি কৰিম দেখাম বাৰু আপোনালোকে শেষলৈকে ব্লগটো চাই থাকিব আৰু আপোনালোকক যে মই কৈছিলোঁ অথনি আজি এটা নকৰা কাম কৰিম বুলি আচলতে কামটো হৈছে এইটোৱে মায়ে আজি তাঁত লগাইছে আৰু মাৰ লগত আজি মই আছোঁ মানে মই লাগিছোঁ প্ৰথমবাৰ মই আগতে লাগি পোৱা নাছিলোঁ কিন্তু আজি মানে মই তাঁত বাতি কৰাত লাগিছোঁ আৰু শিকিছোঁ আচলতে মানে ইমান মই ভালকৈ নাজানো আগতে আৰু আজি মানে প্ৰথমবাৰ লাগি পেলাই মাক সহায় কৰি দিছোঁ আৰু এয়া মায়ে এফালে তাঁত বাতি কৰিবলৈ আৰম্ভ কৰি দিছে এয়া মুহুৰাবোৰ পুতিছে এটাকে আৰু পুতি পেলাই ইয়াত এয়া ভৰাই পেলাই এটা মই নিম মানে মই কঢ়িয়াম আৰু তাৰপিছতে আৰু মই এয়া কঢ়িয়াই আছোঁ দেখিছে আমিও পাৰিছোঁ মই ইমান নোৱাৰাকৈ থকা নাই প্ৰথম কৰিছোঁ যদিও পাৰিছোঁ মানে কৰিব আৰু আচলতে চববিলাক কামেই জানিব লাগে বাৰু যিয়ে নহওক অকণমানকৈ চববিলাক কাম শিকি থ'লে ভাল আৰু মই এইটো কাৰণে ভাবিছোঁ অকণমান ময়ো শিকোঁ আৰু ময়ো লাগোঁ মাৰ লগত মাৰো সহায় হ'ব আৰু এয়া বিহা কঢ়িওৱা বুলি কয় দেই বিহা কঢ়িয়াই আছে মায়ে এতিয়া কঢ়িয়াই আছে মই অকণমান ৰৈ দিছোঁ ভাগৰ লাগি গৈছেগৈ অথনিৰ পৰা কঢ়িয়াই আছোঁ আৰু এনেদৰেই মানে আজি তাঁতবাতিখন ভাবিছোঁ মাৰ লগত লাগি ময়ো কৰোঁ আৰু তাৰপিছতে এয়া কৰি হোৱাৰ পিছত এতিয়া ৰাঁচ ভৰাব লাগিব ৰাঁচ ভৰোৱাটো কৰিব লাগিব সেইটো মই কৰিম বুলি কৈছোঁ মানে মাক সেইটো মই অলপ চলপকৈ জানো কিন্তু মই আগতে ইমান নভৰাওঁ কিন্তু আজি ভাবিছোঁ মই ভৰাই দিওঁ এইখন দেখিছে এইখন ৰাঁচ এইখনতে এতিয়া ভৰাব লাগিব মানে ৰাঁচ ভৰোৱা বুলি যে কয় তাঁতত এইটো মায়ে লগাইছে চাদৰ বাৰু চাদৰখিনি বৈ হোৱাৰ পাছত মই আপোনালোকক দেখাম বাৰু পিন্ধি পেলাইও দেখাম মই পিন্ধি পেলাই নেদেখালেও আপোনালোকক মই ওপৰৰ পৰাই দেখাই দিম বাৰু এখনকৈ কিন্তু এয়া এতিয়া মই ভৰাই আছোঁ ৰাঁচ ভৰাই আছোঁ পাৰিছোঁ কিন্তু দেই মই নোৱাৰাকৈ থকা নাই বাৰু অকণমান চালোঁ শিকাই দিলে কিন্তু তাৰপিছতে আগতে এবাৰ কৰিছিলোঁ পাহৰি গ'লোঁ তেতিয়া কিন্তু আজি মানে একদম মই ভালকৈ লাগিছোঁ আৰু এতিয়া এইখন ৰাঁচ ভৰাই পেলাই হৈ গ'ল মই মাক লাগি কৰি আহি পেলাই এতিয়া মই ভাবিছোঁ অকণমান খাবৰ কাৰণে কিবা এটা বনাওঁ মানে মায়ে কামত লাগি আছে সেইটো কাৰণে মই বনাম আজি আৰু গৰমটো পূৰা পৰিছেই আপোনালোকেতো গম পাইছে চাগে গৰম পূৰা আহি গৈছে আৰু দুদিনমানৰ পৰা একদম পূৰা গৰম ভাৱটো আহিছে আৰু আজি মই ভাবিছোঁ টেঙা দি কিবা এটা খাবলৈ বনাওঁ কি বনাওঁ দেখাম বাৰু চাই থাকিব এতিয়া মই বনাবলৈ লৈছোঁ মানে আজি মই বনাম কচুৰ টেঙা জোল খাবলৈ আচলতে মন গৈ আছিলে খুব জালুকীয়া নহয় আচলতে কচুৰ টেঙা জোল বনাম এয়া মই ইয়াতে কচু দি লৈছে পাত কচু বনাম তাৰপিছতে ইয়াতে বিলাহী কাটি দিছোঁ অলপকৈ আৰু পিঁয়াজ কাটি দিম পিঁয়াজ কাটি নিমখ হালধি দি পেলাই সেইটো কুকাৰত আৰু ইয়াতে মচুৰ দাইল দিম দি পেলাই পূৰা বইল কৰি ল'ম তাৰপিছতে তাল মাৰিম বাৰু আৰু গৰমত টেঙা মানে কচু টেঙাটো খাই খুব ভাল লাগে মোৰ সেইটো কাৰণে আজি বনাম বুলি ভাবিছোঁ আৰু চাই থাকিব এতিয়া হৈছে আবেলি আৰু আবেলি সময়ত মানে অকণমান কাম বন কৰি আজৰি হৈ পেলাই অকণমান ওলাই যাবলৈ পেলাই ভাল লাগে সেইটো কাৰণে যাম ওলাই মানে ওচৰতে মানুহৰ ঘৰলৈ যাম আৰু নবৌহঁতৰ ঘৰলৈ যাম তাৰপিছত তাতে গৈ পেলাই অকণমান টাইম ৰখি পেলাই আহিম আৰু ভাবিছোঁ আৰু আজি ব্লগটো মই এটা সামৰি দিওঁ আৰু আমাৰ যিহেতু কামখিনি হৈয়ে গ'ল মানে তাঁত বাতি কৰা সকলো কাম হৈয়ে গ'ল দেখালোঁ আপোনালোকক কেনেকুৱা পালে চাই ক'ব আৰু ব্লগটো মই ইমানতে সামৰি দিছোঁ আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ বাই বাই